ভূটান আহি পালোঁ। এতিয়া ভূটান আমি পাছ ল'ম, তাতে সকলোৱে লাইন পাতিব লাগিব, এনেকৈ পাছটো ল'ব লাগে। আৰু এইকাৰণে এনেকৈ পাছ লোৱাৰ কাৰণে সকলোৱে লাইন পাতি আছে, কিন্তু কিছুমানে অভদ্ৰামি কৰি আগত গুচি যাই আছে, আৰু যাৰ ফলত লাইন পতাৰ পৰা লাইনটো ৰখি গৈছে, যিটো আমাৰ বহুতৰে ক্ষেত্ৰত বেয়া হয়। এইটো ডিচিপ্লিন মেইনটেইন নকৰাৰ বাবে চাই লাজ পাওঁ কেতিয়াবা। আপুনি যদি ভূটান যাব বিচাৰে তেনেহ'লে লগত ভোটাৰ কাৰ্ড মানে একদম অৰিজিনেলখন লৈ যাব লাগিব। আৰু যদি 18 বছৰ তলৰ ল'ৰা ছোৱালী এনেকুৱা যাব বিচাৰে তেওঁলোকে নিব লাগিব এইটো মানে জন্ম চাৰ্টিফিকেটখন, একেবাৰে মানে অৰিজিনেলখন নিব লাগিব। ডুপ্লিকেট বা জেৰক্স কপি এনেকুৱা নিলে নহ'ব, সোমাব নিদিব। আৰু এনেকৈ মানে বহুত মানে আগতকৈ বহুত বেলেগ হৈ গৈছে। এতিয়া মানে যাওঁ বুলি আগৰ দৰে কাষেৰে সোমাই যাম নহয়, পুৰা ডিচিপ্লিন মেইনটেইন কৰিব লাগে। মানে ডিচিপ্লিন যদি আপুনি অপেক্ষা কৰিব ডিচিপ্লিন মেইনটেইন কৰিব নোৱাৰে, আপুনি যাই লাভেই নাই। মানে পইচা দি ভাৰতৰ দৰে পইচা দি আগত যোৱা ছিষ্টেমটো মানে ভূটানত নাই, বা অন্য দেশতো নাই চাগে, কিন্তু ভূটানত এইটো নায়েই। আৰু যি চলে অৰিজিনেলেই। আৰু আপুনি যদি অৰিজিনেলটো বিচাৰে বা নিজক যদি মানে সত্যত ৰাখিব বিচাৰে তেনেহ'লে ভূটান যাওক। যদি পইচা দি আগত যাম বুলি ভাবি হ'লে কিবা কিবি মানে জালি ছিষ্টেম যদি ব্যৱহাৰ কৰে মানে কৰাটো আপোনাৰ অভ্যাস আছে, তেনেহ'লে আপুনি নাযাব ভূটানত, বা বাহিৰতো নাযাব। মোৰ হিচাপত ভাৰততো এনেকুৱা যদি হয় সেইটো কামনা কৰোঁ আমি। আপুনিও এনেকুৱা কামনা কৰক। আপুনিও পাৰে যদি ভূটানখন এবাৰ যায়, ডিচিপ্লিনটো কেনেকৈ কি কৰে চাই আহক, নিজৰ কাৰণেও ভাল হ'ব। বিদেশত মানে শিকিব লগা বহুত আছে। মানে আপোনালোকে শিকিম বুলি যাব লাগিব, কেৱল মানে চাম বুলি যাই লাভ নাই। কেৱল চাম বুলি যদি যায় আৰু তাতে যাই পেলাই ডিচিপ্লিনটো মেইনটেইন কৰিব ঠিকেই, আকৌ ওলাই আহি আকৌ সেই একেই হ'ব। গতিকে শিকিম বুলি যাওক, শিকি আহক, সেইটো ভাল কথা। শিকি আহি ব্যৱহাৰো কৰক নিজৰ অঞ্চলত য'ত যেনেকৈ পাৰি। পাৰ্কিং কেনেকুৱা বস্তু বা লাইন কেনেকৈ যাব লাগে, গাড়ী কেনেকৈ চলাব লাগে, মানে ভাল জ্ঞান এটা তাতে ল'ব পাৰিব আপোনালোকে। এই জ্ঞানটো মানে কি, সেই জ্ঞানটোৰ কাৰণে যদি যায় ভূটান যাব পাৰে। আৰু যদি এনেই আৰু ভূটান চাই আহোঁ এবাৰ, চবেই যাই আছে বিদেশত আমিও যাওঁ, সেই চিষ্টেমত যদি যায় তেনেহ'লে এনেকৈ ভিডিঅ'ত বা এনে কাৰোবাৰ মুখত শুনি পেলাই থকাই ভাল, নাযাওঁৱে ভাল। তো শিকাৰ কাৰণে যাওক, শিকি আহক, ডিচিপ্লিন মেইনটেইন কৰক, সেয়াই আৰু আমাৰ কামনাবোৰ এনেকুৱাই। সেইকাৰণে দেখাই আছোঁ এনেকুৱা চাওক, মানে পুলিচ চবতে ঘূৰিয়ে থাকে, চবতে CC কেমেৰা লগোৱাই আছে। পাৰ্কিং বুলি কওঁতে য'তে ত'তে পাৰ্কিং নহয়, চিম্বল মানে চিন দিয়ে থাকে তাতে পাৰ্কিং কৰাৰ কাৰণে, য'তে ত'তে পাৰ্কিং কৰ বুলি কৰিব নোৱাৰে। বহুত নিয়ম আছে, ছিগনেল মেইনটেইন, হৰণ য'তে ত'তে বজাব নোৱাৰে আমাৰ দৰে, বহুত। আৰু সেইটো এটা মন্দিৰ চাওক ইমান ধুনীয়া, ৰাস্তাবোৰ চাওক, য'তে ত'তে জাবৰ জোঁথৰ পেলাব নোৱাৰে, চিগাৰেট গুটখা এইবোৰ খাব নোৱাৰে। আমাৰ ইয়াতেতো বাপৰে বাপ, য'তে ইচ্ছা তাতে যিকোনো। আৰু প্ৰাকৃতিক সৌন্দৰ্য চাওক কিমান ধুনীয়া, সঁচাই ভাল লগা এটা পৰিৱেশ। কি সুন্দৰ। সিহঁতে কিন্তু সিহঁতৰ ভাষাটো ওপৰতে লিখি থয়, আমাৰ দৰে ইংৰাজী মানে কি অন্য ভাষা আগত দি পেলাই নিজৰ ভাষাক পাহৰা ছিষ্টেমটো বাহিৰত নাই। আমাৰ ইয়াত মানে কি আমাৰ ইয়াতে যেনেকুৱা মই নিজৰ ভাষা নাজানো বুলি যেনেকুৱা গৌৰৱ এটা মাৰে কিছুমানে, সেনেকুৱা চিষ্টেমটো মানে বাহিৰত প্ৰায় নায়েই। আমাৰ কেৱল এই অসমখনত ভাৰতখনত এইখিনিতে পায়। আৰু ভাৰততো সকলোতে নাপায়, কিছুমান আছে ধুনীয়া, কিন্তু অসমততো প্ৰায় নায়েই।
চহৰ ভূটানৰ বহুত চহৰ আছে, কিন্তু এইখনো এখন ভাল লগা চহৰ। ইয়াতে এইবোৰ অফিচ, কিন্তু আমাৰ ইয়াতে যদি অফিচ থাকে না, আগত মানে কিবা পাণ দোকান কিবা কিবি চলি থাকিব, কুঁহিয়াৰ পেৰা হওক বা কিবা জাবৰ জোথৰ আৰু মুঠতে জাবৰ জোথৰ য'তে নেপেলায়, বহুত মানে ডিচিপ্লিন মেইনটেইন কৰে, বহুত চাফ চিকুণ কৰি ৰাখে। মানে যোনফালে খোজ কাঢ়িব লাগে খোজ কাঢ়ে, যোনফালে গাড়ী নিব লাগে নিয়ে। পাৰ চৰাইটো বহুত আছে, পাৰ চৰাই নামাৰে তাতে, মাৰিলে ফাইন। আৰু তাতে চোৰ মানে কি ভূটানত চোৰটো নহয়, মানে চোৰৰ এনেকুৱা এটা আইন দিয়া আছে তাতে, চোৰ যদি ধৰাত পৰে সি ফাইন কিবা 1 লাখ নে 2 লাখ টকা ফাইন দিব লাগে, আৰু 1 বছৰমান জেলত থাকিব লাগে, ক'ত আৰু চোৰ হ'ব। আমাৰ ইয়াতেতো অলপ খোজ দিলে চোৰ বাচি গ'ল। এনেকুৱা চিষ্টেমটো মানে ভূটানত নাই। আমাৰ ইয়াতেতো বাপৰে বাপ, আজি যদি কোনোবা জেলত সোমাই 2 দিনমান পিছত লয় এইখিনি, এনেকুৱা চিষ্টেম। বহুত জেলত যায় মানে বহুত ডাঙৰ অপৰাধী, মানে কি মুকলি আকাশত ঘূৰি আছে টকাৰ বলত। আৰু এই বিদেশত এইবোৰে নাই, কিন্তু টকা দেখাই লাভ নাই, তাতে ৰুল মেইনটেইন কৰিবই লাগিব। মানে টকা চবৰে আছে। একদম মানে ডিচিপ্লিন চব। আমাৰতো ইয়াতে মানে কি বেলেগ আৰু হাল্লা এইগিলা। এইখিনি ভূটানৰ ভিতৰত এনেকুৱা হাল্লা চাল্লা একো নাই, কিন্তু বাহিৰৰ খিনিত বাপৰে বা লাইন পাতোতে যিটো অৱস্থা, মানে কি কম আৰু, যিটো অৱস্থা মানে আশা কৰিব নোৱাৰি ভূটানত। সেইটো নহয়ে, এনেকুৱা হাল্লাই নাই তাত। হৰ্ণ বজাব লাগিলে ভাবিব লাগে তাতে। ইয়াতেতো অলপ টাইম যদি আগত কোনোবা এখন বাইকে বা বেলেগ গাড়ী এখনে যদি ব্ৰেক মাৰি দিয়ে, বাপৰে বা হৰ্ণ বাজিলেই আৰু, মানে ইমান আৰ্জেণ্ট মানুহবোৰ। নুবুজে, বুজাম কাক? জ্ঞানী শিক্ষিত, নিজৰ মানে ইগো প্ৰব্লেম চবৰে, শিকিব নিবিচাৰে, শিকাব বিচাৰে। হয়তো মোকো গালি পাৰিব, বেছি বকিলো চাগে। হ'ব দিয়ক, অলপমান দেখালো এইখিনি ভূটান মানে আমাৰ চামদ্ৰুপ জংঘৰ নামবোৰ অলপ এনেকুৱাই ঘূৰি নাহে। ঠিক আছে, কেতিয়াবা যাব ভূটান, শিকিব অলপ, ব্যৱহাৰ কৰিব।